নমস্কাৰ সকলোকে আজি মই একদম নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ওলাই আহিছোঁ ঘৰৰ পৰা দেখিছে নহয়, আৰু ঘৰৰ পৰা ওলাই আহিছোঁ ক'লে যোনখন স্কুলত সৰুৰ পৰা মানে LP স্কুলখন মই যোনখন স্কুলত পঢ়িছিলোঁ সৰুতে সেই স্কুলখনলৈ যাব ওলাইছোঁ প্ৰায় মানে আপোনাৰ 20 বছৰমানৰ পাছত চাগে 20 বছৰমানৰ পাছত যাবলৈ ওলাইছোঁ। তাকে বোলো আপোনালোককো অকণমান দেখাওঁ। তালৈ যোৱা মেইন কাৰণটো হৈ গ'ল কি আমাৰ মানে ঘৰৰ টিকলি এজনী যোনপাত তাই থাকে ন ইউনিফৰ্মৰ তাই পাত মানে তাইৰ ভাগৰ কিবা হ'ল আৰু বেয়া হ'ল, তো কিনি দিব লাগে। তাই মানে হাঁহ কণী বিক্ৰী কৰিছিলে কেইদিনমানৰ আগতে মই পইচাটো দিয়া নাছিলোঁ। মই বোলো তোক তাই পাতকে কিনি দিওঁগৈ, তেন্তে ব'লক আপোনালোকৰ লগতে মোৰ লগতে আপোনালোককো দেখাই দিওঁ। মানে যোনখন LP স্কুলত পঢ়িছিলোঁ সেই LP স্কুলখন মানে আপোনালোককো দেখাই দিওঁ বুলি ভাবিছোঁ, ব'লক। আৰু এইখনেই সেইখন স্কুল যোনখন মই সৰুতে ইয়াত পঢ়িছিলোঁ। মানে মাই গড বহুত দিনৰ পিছত মানে সোমাই কিবা এটা ভাল লাগি গৈছে। মই বিশেষ এটা কাৰণত আহিছিলোঁ বাৰু, সেইটো কাৰণে সৰুকৈ আপোনালোকক অকণমান দেখাই দিছোঁ। স্কুলৰ বাৰাণ্ডাখন দেখি আজিও মনত পৰে সেই দিনবোৰ। সেইবোৰ দিনেই ভাল আছিলে ৰাইজ। সেই বকুলৰ তলত নেওতা পঢ়া দিনবোৰ কি মধুৰ আছিলে। কি লৈ আহিছোঁ জাননে? যিহেতু মুখখনৰ মানে অকণমান ক'ৰবাত বাইক লৈ হওক বা আপুনি খোজকাঢ়িয়ে যাওক, তেতিয়া মানে গোটেই ধূলি আৰু পলুচনে মানে মোৰ মুখখনে দেখাই দিয়াচোন ওচৰৰ পৰা কেনেকুৱা বেয়া কৰি পেলাইছে দেখিছেনে? অকণমান যাওঁতে মানে ট্ৰেক্টৰ গোটেই ধূলি উৰাই মেলি বৰবাদ কৰি দিয়ে। তাৰ কাৰণে মই আপোনালোকলৈ লৈ আহিছোঁ নিউড ডিপ ক্লেনজিং ইনষ্টেণ্ট গ্ল' ফেচ ৱাছ। ইয়াত আপোনালোকৰ এক্টিভ চাৰ্কোল আৰু লিকৰিছ আৰু টি3 অইল আছে, যোনটো আপোনাৰ স্কিনখন মানে বহুত ধুনীয়া কৰিব। আপোনালোকে বিশ্বাস নকৰে নহয়, তেনেহ'লে মই আপোনালোকক এবাৰ ধুনীয়াকৈ লগাই পেলাই গোটেই কি আছে কি নাই গোটেইখিনি আপোনালোকক বুজাই দিলেহে বুজিব। আহক এবাৰ মই লগাই দেখুৱাই দিওঁ, আপোনালোকৰ কাৰণে লগাই দেখাইছোঁ। কিন্তু এই ফেচ ৱাছটোৰ মূল কাৰণ হ'ল ই পলুচনৰ পৰা মুখখন একদম ছেভ কৰি ৰাখে। এই ফেচ ৱাছটোত ভিটামিন চি, গ্লিচাইন আৰু এল'ভেৰাই ডিপ ক্লিনজিং কৰে। মানে আপোনালোকৰ ধূলি বালিত ঘূৰি ফুৰা মানুহৰ কাৰণে বেষ্ট হয় এইটো। ইয়াত একদম লিকুইডছ আছে য'ত আপোনালোকৰ স্কিনখন ব্ৰাইটনিং কৰি তোলে, আৰু লগতে স্কিনৰ মাষ্ট বি কিন্তু কাৰণ ইয়াত ডিপ ক্লিনজিং ফেচ ৱাছটোৰ বাবে বেষ্ট মানে। আৰু এই ফেচ ৱাছটোৰ স্কিনখন ডিটক্স কৰে। ইয়াত মানে নেচাৰ প্ৰডাক্ট খুব আছে, আৰু ইয়াৰ চাৰ্কুলটো য'ত স্পটবোৰ নাইকিয়া কৰি তোলে, আৰু ইয়াত লিকৰিছ গ্ল' দিয়ে য'ত টি3 অইলবিলাকে ইয়াৰ একনিবোৰ একেবাৰে দূৰ কৰি পেলায়। আৰু এইটো একদম কুলিং জেগাত ৰাখিব পাৰে, আৰু এইটো একদম পূৰা ইউনিচেক্স হয়, মানে মেন ওমেন দুইটাই আপোনালোকৰ কামত আহিব পূৰা। আপোনালোকৰ দেখিছে ন স্কিনখন কেনেকুৱা ধুনীয়া কৰি পেলাইছে মোৰ। এয়া এতিয়া মোহাৰি আহি গ'লো। ল'ৰা মানুহ যে এনেকৈ ষ্টাইলত নোমোহাৰিলে হ'ব, এনেকৈ মোহাৰিলে হ'ব। এতিয়া স্কিনখন মোক দেখাই দিয়া। ধুনীয়া হৈছে নে? ধুনীয়া হৈছে নে? আপোনালোককো সুধিছোঁ ধুনীয়া হৈছে নে? যোনে এইবিলাক প্ৰব্লেমত ভুগি আছে আপোনালোকে ল'ব পাৰে এইটো নিউডত ডিপ ক্লেনজিং ইনষ্টেণ্ট গ্ল' ফেচ ৱাছ। এইটো ল'ব পাৰে। ইয়াৰ মই লিংক ডেছক্ৰিপশ্যনত দি থোৱা আছে, আপোনালোকে তাৰ পৰা গৈ পেলাই বাই কৰি ল'ব পাৰে, নাইবা বাহিৰৰ কিবা শ্বপতো আপোনালোকে এভেইলেবল পাই যাব যিকোনো দোকানত। আৰু মোৰ যদি আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা লিংকটো ক্লিক কৰি পেলাই আপোনালোকে বাই কৰিব পাৰে। এইটো খুব কম পইচাতে পাই যাব আপোনালোকে, বেছি পইচা নহয়। 189ত দুটামান আপোনালোকে পাই যাব। ভালকৈ চাই ল'ব, চেক কৰি ল'ব। তেনেহ'লে যাওক, আপোনালোকৰ কাৰণে ধুনীয়া বস্তু এটা দিলোঁ, নিউড ডিপ ক্লেনজিং ইনষ্টেণ্ট গ্ল' ফেচ ৱাছ। আপোনালোকে যাওক তেনেহ'লে। মানে এইটো মেন ওমেন দুইটাই আপোনালোকে ইউজ কৰিব পাৰে, অকল ল'ৰা বুলিয়ে নহয় মানে। তেনেহ'লে যাওক, ডেছক্ৰিপশ্যনত লিংকটো দি থোৱা আছে। আকৌ কাইলৈ ভিডিঅ' এটাতে লগ পাম। বুঢ়া বিয়া আহি আছে।